আমাৰ কাৰ্যসূচী আমি আৰম্ভ কৰিম। সকলোকে পতাকাটোৰ স্থললৈ আহিবৰ কাৰণে সবিনয়ে অনুৰোধ জনাইছোঁ। আমি সকলোকে পতাকাৰ ৰছী হাতত ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি মাননীয় সভাপতি মহোদয় অসম ৰাজ্যৰ মাননীয় সভাপতি মহোদয়ৰ ওচৰত গৈ থিয় হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি আদৰণীয় সমিতিৰ মাননীয় সভাপতি মহোদয়ক আমাৰ সভাপতি মহোদয়ৰ কাষতে থিয় হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আগুৱাই গৈ যাওক তেখেত। এই মাননীয় সভাপতি মহোদয়ে পতাকা উত্তোলন কৰিছে। আমি সকলোকে পতাকা উত্তোলন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু তাৰ লগে লগে আমি শিল্পীসকলক অনুৰোধ জনাইছোঁ মোৰ আপোনাৰ এই গীত পৰিৱেশন কৰিবৰ কাৰণে। আমি জিলা সম্পাদকসকল যিসকলে উপস্থিত আছে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ। যিসকল জিলা সভাপতি মোৰ দৃষ্টিত পৰা নাই তেখেতসকলক আমি অনুৰোধ জনাইছোঁ। আমাৰ সভাপতি কাৰ্যসূচী যুগুত হৈ থাকিব। জাতীয় জনৰ সংকটৰ আমি সকলোকে সমবেত হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। পুনৰবাৰ আমি আমাৰ পতাকা উত্তোলকসকলক ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ পিছতে আমি স্মৃতি দৰ্পণ কাৰ্যসূচী আৰম্ভ হ'ব। সকলোৱে আমাৰ অসম স্মৃতি দৰ্পণ কাৰ্যসূচীত বন্তি প্ৰজ্বলন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত উপসভাপতি ডক্টৰ পৰাগ কুমাৰ ঠাকুৰে। আমি প্ৰণালীবদ্ধভাৱে আৰু মুখ্য দৰ্শক হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ নতুন কমলাবাৰী সত্ৰৰ মাজুলীৰ সন্মানীয় সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীদেৱক। আমি আমাৰ সিদ্ধান্ত হৈ গৈছে যে সভাৰ সম্পাদকসকলক স্মৃতি দৰ্পণস্থলীলৈ গৈ স্মৃতি দৰ্পণ কাৰ্যসূচী চলাৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। হওক বা আমাৰ অন্যান্য যিখিনি যুৱ ছাত্ৰ পৰিষদ সকলোৰে সৈতে আমি এই অধিৱেশনস্থলীতেই আমি কিছু নিৰাময়ৰ এটা পথ নিৰ্দেশনা আমি গ্ৰহণ কৰি আমি সৰ্বাত্মকভাৱে আমি জাতীয় সংকট নিৰাময় আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু এটা গণতান্ত্ৰিক অনুষ্ঠান আমাৰ অসম সাহিত্য সভা আৰু গণতান্ত্ৰিকভাৱে সকলোৰে ইয়াত মতৰ অধিকাৰ থাকিব যে কোনে কি কয় এই কথাখিনি সকলোৱে আমি শুনিম। আৰু লগে লগে আমি আপোনালোকক নিশ্চয় আমি এটা বাৰ্তা দিব পাৰিম। আজি দিনটো কেনেকুৱা ধৰণৰ কাৰ্যসূচী আজি আপোনালোকে নিশ্চয়